कामाक्षा गजमुख को कुंदित लाल विराजे सुत गौरी हर को हाथ लिए गुड़ लड्डू साई सुरवर को महिमा कहे न जाए जागत हूँ पद को जय देव जय देव जय जय जी गणराज विद्या विधाता धन्य गुहानु दर्शन में राम दर्शन का जय जय देव। যিহেতু কাইলৈ গণেশ পূজা আৰু আমাৰ ঘৰৰ ওচৰতে এয়া মূৰ্তি বনাইছে, ভাবিলোঁ এবাৰ চাই আহোঁগৈ আৰু আপোনালোককো এবাৰ দেখাই দিওঁ। এয়া গণেশ মূৰ্তি হয়, বহুত ধুনীয়াকৈ সজাইছে আৰু মূৰ্তি আছে, এয়া আধা ৰং কৰি থৈ দিছে, মনসা দেৱী মূৰ্তি হয়। সৰু ডাঙৰ মূৰ্তি মিক্স হৈ আছে, এইখিনি সৰু আৰু ডাঙৰখিনি পিছফালে থৈ দিয়া আছে। সেয়া চাওক, এইখিনিও মনসা দেৱীৰ মূৰ্তি হয়। এয়া ৰং নাই কৰা, পূজা আহি আছে যেতিয়া লাহে লাহে ৰং কৰিব। এয়া গণেশৰ মূৰ্তি, এই পদুম ফুলত থৈছে। এয়াও গণেশৰ মূৰ্তিয়ে, এইখিনি বনাই থৈছে ধুনীয়াকৈ। ৰং নকৰাকৈ বহুত আছে মূৰ্তি। এই ভাগত আকৌ শিৱ আছে। এই ভাগত আকৌ বগা ৰং কৰি থোৱা আছে এই ভাগ মূৰ্তিত। ইয়াৰ পিছত যিজনা মূৰ্তি আছে সেই তাত আধা ৰং কৰি থৈছে আৰু আধা ৰং কৰিবলৈ বাকী আছে। সেইখিনি আজি সম্পূৰ্ণ কৰিব, কাৰণ আজি নিবহিয়ে, সেইকাৰণে নিয়াৰ আগত ৰং কৰি সম্পূৰ্ণ কৰিব। এয়া আমাৰ লগত এইকেইটা যিকেইটা আছিলে গোটেইকেইটা পূৰা ফটো মৰাত ব্যস্ত হৈ আছে। এয়া সৰুকৈ বনাই থোৱা আছে মূৰ্তি। এয়া আধা ৰং কৰি থৈছে। এয়া গণেশৰ মূৰ্তি এভাগ নিব পৰাকৈ সাজু কৰি থৈছে আৰু সজাই পৰাই নিবহি আৰু গধূলি। এয়া মনসা দেৱী মূৰ্তি হয়, এয়া ৰ'দত দি থৈছিলে, এতিয়া ভিতৰত থ'বহি। চাৰিটা মানুহেই দাঙি আনিছে আৰু সঁচাই এনেকৈ মূৰ্তি বনোৱা দেখিলে আৰু মানে সজাই পৰা থকা দেখিলে বহুত ভাল লাগে চাই। এয়া ৰং মিক্স কৰিছে আৰু লাহে লাহে ৰং কৰিব আৰু এয়া আঠা দি দিছে লগতে। কমলা, নীলা, সেউজীয়া ৰংখিনি ভালেই লাগিছে, বহুত ধুনীয়া লাগিছে দেখি। আপোনালোকে যদি ইয়াৰ পৰা মূৰ্তি নিব বিচাৰে তেন্তে নিবহি পাৰিব। কেন্দুগুৰি বাইপাছ আইলামুখীয়াতে আছে এয়া। আপোনালোকে দৰকাৰ হ'লে ইয়াৰ পৰা মূৰ্তি নিবহি পাৰিব।
সঁচাই এনেকৈ চাই থাকিলে চাই থাকিবলৈ মন যায় আৰু এয়া আধা যিখিনি ৰং আছিলে এতিয়া সেইখিনি ৰংখিনি সম্পূৰ্ণ কৰিছে কাৰণ আজি নিবহি যেতিয়া